So নমস্কাৰ পোনপ্ৰথমতে সকলোকে কনসেপ্ট ক্লিয়াৰ ম্যাথছ এণ্ড সায়েন্সলৈ স্বাগতম জনাইলো আৰু আজি আমি ডিসকাস কৰিম ইন্ট্ৰোডাকচন অফ ট্ৰিগোনোমেট্ৰি ক্লাস 10 অৰ এক্সাৰসাইজ 8.1 অৰ কোৱেশ্চন নম্বৰ 42 ওকে কোৱেশ্চনটো হৈছে যে আমাক কৈছে দিয়া আছে যে 15 cot a is equal to 8 সেন্টিমিটাৰ সৰি ইয়াত সেন্টিমিটাৰ আছিল কাট খাই গল চাগে তেন্তে sin a আৰু cos a উলিয়াব গৈছে আমাক একো দিয়া নাই মানে কি কৰিব লাগিব আমি এটা ট্ৰায়াঙ্গল আঁকি ল'ব লাগিব ট্ৰিগোনোমেট্ৰিক ক্ষেত্ৰত ৰাইট এংগল ট্ৰায়াঙ্গল ট্ৰায়াঙ্গলটো এইডাল এইচ আমি সদায় জানো অতিভুজ সো নাম এটা দিলৈছো ট্ৰায়াঙ্গলটোৰ এ বি সি ইয়াত কি কৈছে 15 cot a is equal to 8 এতিয়া আমি চাব লাগে কি যে ইয়াত 15 cot a যেহেতু কৈছে এতিয়া আমাক লাগে কি cot a টো গতিকে আমি সমীকৰণ সমাধান কৰি পাইছো নিশ্চয় সমীকৰণবোৰ কেনেদৰে সমাধান কৰা হয় সমীকৰণবোৰ সমাধান কৰা হয় x twice x is equal to যেতিয়া 8 বুলি কয় তেতিয়া আমি x ৰ ভ্যালুটো কেনেকৈ পুট কৰো x টো ইফালে ৰাখি যেটো এটো মাল্টিপ্লাই হৈছে ন এটো ইফালে গলে কি হৈ যায় হৰণ হৈ যায় তো এটো হৈ গল 2 4 গুণ 8 সো x ৰ ভ্যালুটো আমি 4 পাই যাও হয়নে সো যদিহে আমি cot a টোক যদি x বুলি ধৰি লওঁ বা x টো cot a বুলি ধৰি লওঁ তেতিয়াহলে ইয়াত কি হ'ব cot a is equal to 8/15 প্ৰথম কথা আমি cot a টো এনেকে ভগ্নাংশ প্ৰকাশ কৰি ল'ব লাগিব এটা ভগ্নাংশ প্ৰকাশ কৰাৰ পাছত আমি কৰিব লাগিব কি এটা cot a ভ্যালুটো আমি জানিব লাগিব cot a মানে কিমান আমি যেনেকে sin ৰ p/h পাও ঠিক তেনেকৈ cot a টো কিমান পাও এটা হেতু মনত ৰাখিবৰ কাৰণে মই আগতে কৈছিলো যে ইজি যেটো আমাৰ মনত ৰাখিবৰ কাৰণে যিখন লিষ্ট এখন মনত ৰাখিব লাগিব sin cos tan cot sec আৰু cosec এনেদৰে মই মিলাই দিছিলো টু 10 ৰ উল্টা cot cos ৰ অনুপাতটো sec ৰ লগত উল্টা sin ৰ উল্টাটো cosec ৰ লগত উল্টা এতিয়া sin ৰটো কি আছিল some people have curly brown hair turn permanently black এতিয়া যদি এটো p/b হয় তেন্তে এটো কি হ'ব b/p হৈ যাব আমাক এটা cot এটো লাগে গতিকে b/p হ'ব এটো তেন্তে কিহত আছে তেন্তে b/p আকাৰত আছে যদি b/p আকাৰত হয় তেন্তে এটো ভূমি হ'ব এটো লম্ব হ'ব এতিয়া 8 সেন্টিমিটাৰ টো ভূমি কেতিয়া হ'ব আৰু 15 সেন্টিমিটাৰ টো লম্ব কেতিয়া হ'ব যেতিয়া a টোক আমি থিতা বুলি ধৰিলো অৰ্থাৎ আমাক cot a টো কি বুলি কৈছে থিতা বুলি কৈছে এতিয়া cot a মান তেন্তে যদি এটো থিতা বুলি ধৰো তেন্তে ইয়াৰ ক্ষেত্ৰত এটো হ'ব কি b এটো হ'ব p তেতিয়াহলে এটো কিমান সেন্টিমিটাৰ হ'ব এটো হ'ব 8 সেন্টিমিটাৰ আৰু এটো হৈ যাব 15 সেন্টিমিটাৰ ওকে আমি উলিয়াই ললো এতিয়া আমাক লাগে দুটা বাহুৰ মান দিয়া আছে আমাক দিয়া নাই জাস্ট এটা বাহুৰ মান অতিভুজটো ন সো অতিভুজৰ মানটো উলিয়াই লৈছো অতিভুজৰ মানটো উলিয়াবৰ কাৰণে কি কৰিম পাইথাগোৰাছৰ থিওৰেম ইউজ কৰিম কি কৰিম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি কি কৰিম আমি এটো উলিয়াম পাইথাগোৰাছৰ সূত্ৰটো আছিল অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু বাহু স্কয়াৰ যোগ বাহু স্কয়াৰ এটা অতিভুজ স্কয়াৰটো কি আছিল ac স্কয়াৰ ইজ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ এতিয়া ac স্কয়াৰ মান কিমান হ'ব ac স্কয়াৰটো আমি নাজানো গতিকে ac স্কয়াৰ ভাগে ৰাখি দিম ab স্কয়াৰটো জানো কিমান ab স্কয়াৰটো হৈছে 8 স্কয়াৰ প্লাস bc স্কয়াৰটো হৈছে 15 স্কয়াৰ ওকে নেক্সট হৈ যাব তেন্তে কিমান 8 8 গুণ 64 প্লাস 15 15 225 এটা 225 ৰ পাছত নেক্সট কি হ'ব আমি এটো কৰিম প্লাস কৰি দিম প্লাস কৰি দিয়া লগে লগে হ'ব 9 8 2 283 হৈ যাব আৰু আমাক লাগে কি AC লাগে এটো স্কয়াৰত আছে গতিকে AC is equal to হৈ যাব √289 এতিয়া 289 ৰ আমি √2 উলিয়াব লাগে ঠিক আছে √2 উলিয়াই লৈছো ওকে আমাৰ এতিয়া তেন্তে √289 is equal to কিমান হৈ যাব 17 হৈ যাব ন ওকে আমি এতিয়া পাই গলো AC is equal to 17 that means h2 পাই গলো আমি 17 সেন্টিমিটাৰ আমি যেতিয়া ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ গোটেই তিনিটা বাহুৰ মান পাই গলো এতিয়া ইয়াৰ পাছত আমি কৰিব লাগে কি আমি ইয়াৰ পাছত আমাৰ কৰিব লাগে এতিয়া এই ভ্যালু কিটা মান উলিয়াব লাগে আমি cot a টো জানো এটো তেতিয়াহলে কি আছে sin a উলিয়াব লাগে তেন্তে একদম ইজি sin a কিমান হ'ব তেন্তে
some people have তেন্তে এৰ ক্ষেত্ৰত p কোনটো হ'ব এটো হ'ব p কিমান আছে 15 15 by h কিমান আছে 17 15 by 17 হৈ গল sin a আৰু কি উলিয়াবলৈ দিছে sec a sec a টো চাৰ্টখনলে মন দিয়া sec টো কিহৰ উলুটা আছিলে cosৰ উলুটা আছিলে গতিকে এতিয়া cos টো কিমান আছিলে b by h গতিকে sec কিমান হ'ব h by b যদি h হয় তেন্তে h কিমান h হৈছে 15 সৰি h হৈছে 17 আৰু b হৈছে 8 গতিকে sin এৰ ভ্যালুটো পাই গলো আৰু sec এৰ ভ্যালুটো পাই গলো সো থ্যাংক ইউ